গাইজ, মই অনামিকাই এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু এনেদৰে সদায় ভালে থাকিব। গাইজ, আজি বাৰু মোক দেখাত অলপ বেমাৰী যেন লাগিছেনে? বেমাৰীয়ে, যিহেতু কালি ভেকচিন ল'লোঁ, সেইটো কাৰণে ৰাতি খুব জ্বৰ উঠিছিলে। এতিয়া অকণমান ভাল হৈছে বাৰু, তেনেকুৱা এতিয়া একো প্ৰব্লেম নাই। এতিয়া অকণমান খালি হাতটো অলপ বিষাই আছে, কিন্তু তেনেকুৱা একো প্ৰব্লেম নাই। ভিডিঅ'টোত বিশেষ একো নাই, যিহেতু কালি অকণমান ভিডিঅ' কৰিছিলোঁ, তাতে গৈ সেইখিনিকে দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। কিন্তু এটা কথা কওঁ, যিহেতু কালি ভেকচিন ল'বলৈ যাওঁতে মই দেখিছোঁ তাতে বহুত মানুহে মাস্ক পৰিধান কৰা নাই আৰু নিজৰ দূৰত্ববিলাকো মানি চলা নাই। কিন্তু তেনেকুৱা হ'ব নালাগে, অলপ মানুহবিলাক সাৱধান হোৱাটো প্ৰয়োজন। Itu sama lain. আহি আগতীয়াকৈ মানে ধৰিব লাগে। কিছুমান ৰাতিয়ে থাকি যায় ন, পঙিয়াত বোলে এনেকুৱা হৈছে। আজি ইয়াত ভেকচিন লোৱা নহয়, গতিকে আমি বেলেগ এখন চেণ্টাৰত যাওঁ। এতিয়া আমি ঘৰত আহিলোঁ। এতিয়া ঘৰত ভাত পানী খাই আকৌ আমি ইটো চেণ্টাৰত যাম। চাই থাকক। ভেকচিন পামনে? তাত গৈ কি ঐ পামনে তাত ভেকচিন? হা ঐ তাত ভেকচিন পামনে আমি? ইয়াতো সেই লাইন ধৰা চেম, মানে প্ৰচেছটো চেমেই হয়। ভেকচিনটো ল'লোঁ, কিন্তু ভিউটো চাওকচোন কি মজা। এতিয়া ঘৰত যাওঁ। দিনটো কষ্ট মূৰত এতিয়া ভেকচিনটো লোৱা হ'ল আৰু কমপ্লিট। এতিয়া আমি ঘৰত গৈ আছোঁ। পাইছোহি ঘৰ। কিবাকে মানে আৰু গোটেই দিনটো আজি ভেকচিনৰ নামতে পাৰ হৈ গুচি গ'ল। এফালে আমাৰ ৰাতি ৰখিয়ে আছে একেবাৰে। সি আমাক ৰখিয়ে আছে। ভালে আছি? এইটো আমাৰ ৰাতু। কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া।
শেষত এটা কথাই কওঁ, যিসকলে এতিয়ালৈকে ভেকচিন লোৱা নাই তেওঁলোকে খুব সোনকালে ভেকচিনটো লৈ লওক। ফাৰ্ষ্ট টাইম মোৰো বহুত ভয় লাগিছিলে, এনেও মোৰ বেজি ল'বলৈ মানে বহুত ভয় লাগে, কিন্তু বহুত সাহস কৰি পেলাই ময়ো অলৰেডি লৈ ল'লোঁ। গতিকে আপোনালোকেও যোনসকলে লোৱা নাই সেইসকলে লৈ ল'ব ভেকচিনটো সোনকালে, লগতে সকলো সাৱধানে থাকিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।